হাই গাইজ, কি খবৰ আপোনালোকৰ? ভালেই নিশ্চয়। আজি মই আপোনালোকৰ সন্মুখলৈ এটা খুব ইম্পৰ্টেণ্ট হেক্স লৈ পেলাই আহিছোঁ। এইটো হৈছে নাকৰ ব্লেকেটছ কেনেকৈ আঁতৰাব পাৰি। আৰু মই জানো যাৰ নাকত ব্লেকেটছ আহে কিমান ডিফিকাল্ট হয়। পাৰ্লাৰলৈ গ'লে সেই ষ্টিকডাল যে মাই গড, মোৰ চকু পানী ওলাই থাকে দেই। মানে মই কান্দি দিওঁ, নকৰোঁ লাগে, বাট কৰিবতো লাগিব ন। তেতিয়া মই ভাবোঁ ইয়াৰ কিবা বেলেগ চলিউশ্যন নাই নেকি। আৰু মই ভাবি এটা উপায় উলিয়ালোঁ। মানে আগতে বেলেগো চাগে কৰিছে, বাট মই ভাবিলোঁ যে এইটো যদি ৰেগুলাৰলি আমি 3 দিনৰ মূৰে কৰোঁ তেনেহ'লে নিশ্চয় আমি সুফল পাম। আৰু এটা নহয়, 3টামান টিপছ মই লৈ আহিছোঁ। প্ৰথমটো একদম চিম্পল, সেইটো হৈছে মই এতিয়া স্ক্ৰাব কৰিম। আৰু স্ক্ৰাব কৰাৰ কাৰণে আজি মই বেচন আনিছোঁ। বাকী আপুনি পিঠাগুড়িও আনিব পাৰে, যি বিষয়ে আমি আগতে পাতিছোঁ। মই নাকটো তিয়াই লৈছোঁ এতিয়া। আৰু আপোনাৰ ৰেগুলাৰ স্ক্ৰাবো আপুনি ইউজ কৰিব পাৰে দেই। নাকটো তিয়াই লৈছোঁ, তাতে অকণমান হাতত মই বেচন লৈছোঁ। এতিয়া মই স্ক্ৰাব কৰিম। মই বেছি য়োগা কৰিবলৈ একদম বাদ দিয়া নাই দেই। মই এতিয়া শিকিহে আছোঁ ন, কাৰণ এতিয়াতো আপোনালোকক শিকাব নোৱাৰোঁ। সৰু সুৰাবোৰ বেলেগ কথা ন, এতিয়া ইমান ডাঙৰ আসন দিছে। মই ভাবোঁ মই যে সৰুতে ইমান পাল্টি মাৰি দিব পাৰিছিলোঁ যে, সেইজনী ময়ে নে? অৱশ্যে এতিয়া অভ্যাস নাই ন, কাৰণ স্কুলত যে পাল্টি মাৰিছিলোঁ ক্লাছ 8মান পোৱাৰ পাছত চাগে, আৰু মেখেলা চাদৰ দিলে যে ইউনিফৰ্ম গাঁওবিলাকত, সেইকাৰণে আৰু নহ'ল। আৰু পিছত আৰু গাঁৱত আপুনি ক'ত আৰু ফিল্ডত ছোৱালী মানুহ যায় নেকি আৰু। কিন্তু কিছুমানে অভ্যাস নাথাকিলেও পাৰে। মই চাগে পাৰিম সময়ৰ লগে লগে। মানে মোৰ এজনী বা আছে হা, সম্পৰ্কীয় বা এজনী ফ্ৰেণ্ড আৰু, কিন্তু আমাৰ ঘৰৰ নিচিনা। আমাৰ ঘৰলৈ খুব আহি থাকে, খুব ভাল টাৰ্মছ আৰু আমাৰ লগত। সেই বাজনীয়ে মানে লাইফত বোলে খেলা নাছিল আগতে হা। মানে স্কুল উইক আহিলেতো তাই স্কুললৈ নাযায়। আমি যেনেকৈ স্কুল উইকতে এটলিষ্ট খেলিবলৈ পাওঁ বুলি বিৰাট ফূৰ্তি পাওঁ ন, তাই বোলে নাযাইছিলে। মানে বিৰাট ষ্টুডিয়াছ আৰু ছোৱালীজনী। তাৰপিছত যেতিয়া তাইৰ বিয়া হ'ল, মানে বিয়া হোৱাৰ পাছত তাই হাউচ ৱাইফ, বাট তাই বিৰাট হেপী ডে, বিৰাট জলি হয়, মানে মুডত থাকে। আৰু বাজনীয়ে কি কৰিছিলে বোলে, মৰ্ণিং ৱাক কৰিবলৈ যায় বা ইভিনিং ৱাক কৰিবলৈ যায় কেতিয়াবা। আৰু মানে তেওঁ কোৱা মতে আৰু সেইখিনি তেখেতৰ একদম নিজৰ সময়ৰ নিচিনা লাগে। তেখেতে নিজৰ লগত কথা পাতি কিমান দূৰ খোজকাঢ়ে তেখেতে গমেই নাপায়। আৰু তেখেতসকল মানে টাউনশ্বিপ, নুমলীগড়ৰ টাউনশ্বিপত থাকে, ৰিফাইনাৰীৰ। আৰু এই গোটেই টাউনশ্বিপত বোলে কিমানটা চক্কৰ লগাই বোলে। আৰু লাহে লাহে তেখেতে জগিং আৰম্ভ কৰিলে, তাৰপিছত ৰানিং আৰম্ভ কৰিলে। আৰু এটা সময়ত তেখেতে মাৰাথান দৌৰিলে। মানে 21 কিলোমিটাৰলৈকে দৌৰিছে হেনো। মই ফেচবুকত আপডেট দেখি, চন্দনা বাই নে এইজনী, মানে তাইৰ নামটো চন্দনা, মই তাইক লগালগ ফোন কৰিছোঁ, বা কেনেকৈ আপুনি এইটো কৰিলে। মানে এতিয়াও মই কথা পাতি থাকোঁ, অলপতে মই ফোন কৰিছিলোঁ। মই বাক কৈছোঁ, আৰু আপুনি চাগে বিৰাট আজিকালি হেপী হৈ থাকে ন, ইমান এচিভমেণ্ট আহিছে। আৰু মানে তাই কৈছে, নহয় মই আগৰ পৰাই হেপী। মানে কিয় আপোনাৰ এনেকৈ ঘৰত থাকি বেয়া নালাগিছিলে? মানে দিনটোতো এনেই থাকিব লাগে ন, প্ৰায় মানে কামখিনি কৰি অকল মানে ৰুমৰ ভিতৰত। তাই কৈছে, নাই মোৰ আগৰ পৰাই একো বেয়া নালাগে। মই ভাবিলোঁ মোৰে কিবা প্ৰব্লেম আছে নেকি ন, কাৰণ মোৰ কিয় কিবা এটা কি কৰিবলৈ মন যায় নাজানো। মানে পাই গৈছে, নাই ওলাব, আৰু যি কৰিবলৈ মন গৈছে কৰি দিয়া না, চবটো একেই নহয়। মোৰ ভাল লাগে, তোমাৰ নালাগিবও পাৰে। মোৰ তেনে কি ভাল লাগে, মানে মই কি কৰিব বিচাৰোঁ। কেতিয়াবা মই ৰাহুলক সুধোঁ হা, কিন্তু সি এইবোৰ বেছি শুনিবই নোখোজে। কিবা কিবি কৰি আছাই দেখোন, সেইবোৰে কণ্টিনিউ কৰা বুলি পাত্তাই নিদিয়ে। মানে বেছি আৰু চন্দনাবাৰ গিৰিয়েকজন যে, মানে এবাৰ কি হ'ল জানে, মই আমাৰ মামাৰ লগত মানে কলিয়াবৰলৈ গৈছিলোঁ হা, এখন বিয়া খাবলৈ, আমাৰ দূৰ সম্পৰ্কীয় আলহী। ময়ো যাম, মামা ময়ো যাম, ইমান দূৰলৈ গৈ পোৱা নাই। তাৰপিছত চন্দনা বাও আহিছে। চন্দনা বাৰ বোলে ইউনিভাৰ্চিটিৰ ফ্ৰেণ্ড হয় ল'ৰাজন। তাত লগত মানে ভিনদেউ আহিছে, আৰু ল'ৰা দুজন সিহঁতে কাষৰ কোৱাৰ্টাৰত থৈ আহিছে। পিছত এতিয়াতো লগৰবিলাক বহুদিনৰ মূৰত লগ পাইছে, থাকিবলৈ মন গৈছে বাৰ। তাৰপিছত আৰু বাকীবিলাকে কৈছে, থাক না তই থাকিলে অলপ জমি থাকে, তাই খুব জমাই থাকে যে। তাৰপিছত তাই আমি ভাবিছোঁ আৰু থাকিব কেনেকৈ, যদিও কৈছোঁ গম পাওঁ আৰু দুটাকৈ বাচ্ছা এৰি থৈ আহিছে ন। আৰু হাজবেণ্ডে কৈছে, থাকা নহ'লে, কিন্তু কেনেকৈ থাকিবা তুমি, লগতে এইটোও কৈছে, মানে কেনেকৈ থাকিবা মানে কিয় কৈছে যেনে, তাৰমানে বাইটো মানে পাটৰ কাপোৰ পিন্ধি আহিছে, অৰ্ণামেণ্ট পিন্ধি আহিছে হেভি। তো মানুহজনেতো ৰাতি গাড়ীখন লৈ যাব, পিছদিনাখনতো তেখেতে বাছত যাব লাগিব। গ'লে মানে তুমি কেনেকৈ যাবা, এনেকৈ কৈয়ে এৰা নাই জানেনে। জখলা বন্ধালৈ গৈছে, ড্ৰেছ কিনি আনিছে, মানে কুৰ্তা, লেগিন, শ্বল, নিজে ভাবি মেলি
মাই গড ইমান কিউট মানে মোৰ ইমান ভাল লাগিলে ন ভিডিঅ'জনক ইমান কোঅপাৰেটিভ ইমান এনেকুৱা বাকীবিলাকেও কৈছে আৰু দেই লগৰবিলাকে চন্দনা বাহঁতৰ কি আপুনি বিৰাট ভাল কাম কৰিলে দেই আমাৰ কাৰণে মানে নিজে আজি ল'ৰা দুজনৰ দায়িত্ব ল'বলৈ গৈ আছে আৰু চন্দনাক এৰি থৈ গৈছে মানে থেংক ইউ ছ' মাছ কিন্তু তেখেতে কৈছে কিহৰ কাৰণে মোৰ নিজৰ ল'ৰা দুজনৰ ওচৰলৈ যোৱাৰ কাৰণে কিয় থেংক ইউ দিছা মানে তাইতো সদায় ৰাখি থাকে তেনেহ'লে তাইক তোমাৰ 1000বাৰ থেংক ইউ দিব লাগিব আৰু আজি তাইৰহে ফ্ৰেণ্ডৰ বিয়া মইনো ইয়াত কি কৰিম চন্দনা বাইদেউ ৰাখিবই লাগিব ন তাইৰ মাক হয় তাইক আৰু কিয় থেংক ইউ দিব লাগে হয়নে মানে ভিডিঅ'জন অদ্ভুত মানে এই যে দাদা এজনৰ কথা কৈছিলোঁ মোক যে কিটচেনত হেল্প কৰা বুলি আগতে এদিন কৈছিলোঁ মনত আছেনে এই তেনেকুৱা একে ধৰণৰ মানে কথাবোৰ আৰু তো এনেকৈ আপুনি কিছু সময় স্ক্ৰাব কৰি থাকিব আৰু এইটোৰে যদি নাযায় তেনেহ'লে মই অলপ পিছত আৰু এটা উপায় আপোনাক জনাই আছোঁ হা মই ধুই লওঁ মই স্ক্ৰাব কৰি ধুই আহিলোঁ আৰু যদি আপোনাৰ জিটি ব্লেকেটছ তাৰ পাছতো যোৱা নাই তেনেহ'লে আমি আন এটা উপায় এইবাৰ ট্ৰাই কৰিম এইডাল চাওক ছফ্ট এডাল ব্ৰাছ টুথব্ৰাছ আৰু ইয়াত মই অকণমান টুথপেষ্টটো লগাইছোঁ আৰু মই ধুই আহি নাকটো শুকাবলৈ দিয়া নাই এতিয়া ইয়াত লাহে লাহে ব্ৰাছ কৰিম টুথব্ৰাছ নাকত কৰিছোঁ অকণমান আজীৱ লাগিব পাৰে কিন্তু প্ৰব্লেমটো অজীৱ ন ব্লেকেটছ ইমান জিদ্দি হয় যাবই নোখোজে আৰু এটা উপায় কৰিব পাৰে হা গা ধুই উঠাৰ পাছত ৰেগুলাৰ টাৱেলখনেৰে আপুনি নাকটো ৰাব কৰিব পাৰে আৰু এইটো ময়ো বাৰু আজি ছেকেণ্ড টাইম ট্ৰাই কৰিছোঁ কেনেকুৱা ৰিজাল্ট হয় কি হয় সেইদিনাখনটো মোৰ খুবেই ভাল লাগিছে আপোনালোকেও কৰি উঠি মোক তলৰ কমেণ্টত জনাব আৰু এনেকৈ সদায় নতুন নতুন আইডিয়া পাই থাকিবলৈ মোক চাই থাকিবলৈ নাপাহৰিব মই সদায় নতুন নতুন আইডিয়া লৈ লৈ আহি থাকিম থেংক ইউ চিম্পি ব্ৰাছ কৰি কৰি মোৰ নাকটো ৰঙা হৈ গ'ল অৱশ্যে সমস্যাটো যিমানেই ডাঙৰ উপায়ো তেনেকুৱা ডাঙৰেই হ'ব লাগিব মানে নতুন নতুন উপায় বিচাৰি উলিয়াই থাকিব লাগিব চিম্পি ইমান ডাঙৰ কথা এটা ক'লা তুমি ভাল লাগি গ'ল সঁচাকৈ দেই ৰাহুলে বা কি ভাবি আছে ৰাহুল তোমাৰ কাৰণেতো চিম্পি পঢ়া শুনা এৰি আহিছে ন অৱশ্যে এইটো তাইৰ ডিউটিয়ে ন তেনে তুমিও ডিউটি বুলি শুনি দিয়া না তাইৰ কথাবোৰ কি ঠিক দুইটাৰ আলোচনাত কিবা ওলাই অৱশ্যে এইটো তোমালোকৰ লাইফ মই ক'বলৈনো কোন ন কিন্তু ৰাহুলে ভাবে বা কি আপোনালোকে কি ভাবিছে জনাবচোন দেই কমেণ্টত আৰু যদি জানিবলৈ মন যায় কি ভাবিছে আগলৈ যদি আমি গম পাওঁ কেনেকৈ গম পাওঁ চাৰ্কাছ জীৱনৰ চাই থাকিলে আৰু তাৰে কাৰণে আপুনি ছাবস্ক্ৰাইব কৰিব লাগিব চেনেলটো বেল আইকন ক্লিক কৰিব লাগিব নহ'লে আপোনালোক কিমান বিজি থাকে কেতিয়াবা ভিডিঅ' আহিলে গমেই নাপায় যদি মিছ হৈ যাব ন আৰু ভাল লাগিছে যদি শ্বেয়াৰ কৰিব হা বাকী লাইক ডিছলাইক ক্লিকো কৰিব তলৰ কমেণ্টতো লিখিব থেংক ইউ